মই মানে অফিচত গৈছোঁ, মই আজি অলপ দেৰি হৈছে, 12টামানত গৈছিলোঁ আৰু ল'ৰা এক্সাম দিব গৈছে 10টাত। তাৰপিছত মই 4:30 অফিচৰ পৰা আহিলোঁ, আহি তালা খুলিলোঁ, আগফালেদি মই ঠিকে তালা খুলিলোঁ, যে দুটা পলহ বাহিৰত আছে, মই দৰ্জাত মই পলহ দুটাৰ কিয় ইয়াতে। তাৰপিছত সেনেকৈ মই ভিতৰত আহিলোঁ, ভিতৰত আহি গোটেই গোটেই ঘৰ মোৰ হলিং কৰি দিছে। এতিয়া মোৰ 2023তো সেনেকুৱা চুৰ হৈ মোৰ মিছেছ হাৰ্ট এটাক হৈছে, আৰু 2018তো চেম চুৰ কৰিছে হৈ গৈছে, আৰু 2023 মোৰ মিছেছ হাৰ্ট এটাক হৈছে। চুৰৰ টেনশ্যন লৈ 4 দিন পিছতে হাৰ্ট এটাক হৈছে, আৰু চেম ঘটনা এইটো আজি হৈছে। চোৰৰ পেটাৰ্ণটো একে, চেম সেই তলা ভাঙা হেৰি কৰা চব ৰুম হেৰি কৰিছে। মই এটা ৰিং লৈছে, মোবাইল লৈছে, আৰু ডকুমেণ্টছখিনি মই এতিয়াও বিচাৰি পোৱা নাই কি কি আছে বেলেগ চাম। মই PWD ইলেক্ট্ৰিকেলত চাকৰি কৰোঁ, ঘৰত মই ল'ৰাই থাকোঁ, সদায় অফিচতে যাওঁ, হয়তো সেইখিনি কোনোবাই হেৰি কৰিছে চাই আছে, কোনখিনি টাইমত কেতিয়া মই যাওঁ, স্কুলত যায়, সেইটোৱে আৰু চান্স লৈছে। আৰু আৰক্ষীক অৱগত কৰিছোঁ, আৰক্ষী আহিছে, আহি সিহঁতৰ কাম সিহঁতে কৰি আছে। এতিয়া বাকী মানে মোৰ এইটোৱে কথা যে মোৰ ঘৰত 3 টাইমছ হ'ল, কিয় বাৰে বাৰে এটা মানুহ এইম লয়, এইবিলাক নিশ্চয় কোনোবা জনা শুনা মানুহ হ'ব লাগে মোৰ মতে, কিন্তু মই এতিয়া ক'ব নোৱাৰোঁ কোন হৈছে। সেনেকুৱাই হ'ব আৰু দিনত যিহেতু হৈছে, আল্টিমেট মই 12টা ওলাই গৈছোঁ, মোটামুটি 2-2:30টাৰ ভিতৰত হৈ গৈছে, সন্ধিয়া হয়। 4:30 অফিচত আহিছে, চব যি হৈছে ঘৰটো হলিং কৰি লৈ গৈছে। আৰু মোৰ এটাই কথা যে এইটো কেছত মোৰ মিছেছ হাৰ্ট এটাক হৈছে, মোৰ বস্তু কি লৈছে মোৰ এইটো কথা নাই, যে বাৰে বাৰে মোক কিয় এইম লয় কথা, আৰু পুলিচক অৱগত কৰিছোঁ, এতিয়া পুলিচে যি কৰে সেইটোৱে।